শুনা না, আজি কি ৰঙৰ পিন্ধি আছা তুমি? আপোনাৰ ভাল লগা ৰংটো। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ পুনৰ এটি নতুন ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোত আপোনালোকক বৰ্তমান জনপ্ৰিয় সুপা সুপি ৱেব ছিৰিজখনত উৰ্মিলা বৌৰ চৰিত্ৰত অভিনয় কৰি থকা অভিনেত্ৰীগৰাকী আচলতে কোন হয়, প্ৰকৃত নাম কি, ক'ত ঘৰ, বৰ্তমান কাৰ লগত ৰিলেশ্যনশ্বিপত আছে, এই সকলোবোৰ কথা জনাম। গতিকে ভিডিঅ'টো শেষৰলৈকে চাব। উৰ্মিলা বৌৰ প্ৰকৃত নাম হৈছে স্নিগ্ধা গগৈ। তেওঁৰ নিকনেম হৈছে মাইনা। তেওঁ জন্ম হৈছিল 18 এপ্ৰিল তাৰিখে নগাঁও জিলাৰ কলিয়াবৰত। বৰ্তমান তেওঁ গুৱাহাটীত থাকে। স্নিগ্ধা গগৈ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক দেউতাক আৰু এজন ভায়েক আছে। তেওঁৰ দেউতাকৰ নাম হৈছে প্ৰদীপ কুমাৰ গগৈ আৰু মাকৰ নাম হ'ল গীতামণি গগৈ। স্নিগ্ধা গগৈ শিক্ষাগততাৰ কথা ক'বলৈ গ'লে তেওঁ স্কুলীয়া শিক্ষা বিদ্যাপীঠৰ পৰা গ্ৰহণ কৰিছিল আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিল কলিয়াবৰ কলেজৰ পৰা, আৰু তেওঁ জ্যোতিচিত্ৰবনৰ পৰা ইঞ্জিনিয়াৰিং ডিগ্ৰী পাছ কৰিছিল। স্নিগ্ধা গগৈ হাইট আৰু ৱেটৰ কথা ক'বলৈ গ'লে তেওঁ হাইট হৈছে 5.6 ইঞ্চ আৰু ৱেট হৈছে 53 কেজি। স্নিগ্ধা গগৈ প্ৰফেশ্যন হৈছে এক্টিং। তেওঁ জনপ্ৰিয় সুপা সুপি ৱেব ছিৰিজখনত অভিনয় কৰাৰ উপৰিও জনপ্ৰিয় অসমীয়া ধাৰাবাহিক আবেলি ৰামধেনু, অৰ্ধাংগিনী, আউখীৰ জোনাক, দামিনী আদি জনপ্ৰিয় অসমীয়া ধাৰাবাহিকত অভিনয় কৰিছিল। স্নিগ্ধা গগৈ ৰিলেশ্যনশ্বিপৰ কথা ক'বলৈ গ'লে বৰ্তমান তেওঁ বিবাহিতা। তেওঁৰ স্বামীৰ নাম হৈছে ৰূপকোমল হাজৰিকা। তেওঁ পেছাত এজন পৰিচালক। বন্ধু বান্ধৱীসকল, ইমানেই আছিল স্নিগ্ধা গগৈ প্ৰকৃত পৰিচয়। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, কিয়নো মোৰ নতুন নতুন ভিডিঅ'বিলাকৰ আগতীয়াকৈ আপডেট পাই থাকিবৰ কাৰণে।